दोङोमोन न'खराव थानायाव बेयाव थारमाने आर'ज खालामबाय फुजा फाथाल खालामबाय माबा बाथौ गायबाय गायनानै बे माबानायाव उनाव आरो खेसारि सेसारि जाबाय बुट जाबाय जानायनि उनाव बे खेसारि जानायनि उनाव मोनबो जायाखै जों नंदों मा खेसारि जानानैसो जाबाय नामा होननानै सानदोंमोन बेनिफ्राय जोङो बाहाय बिबिसना खालामबाय किसुमान खेसारि जायैया बुट जाना थांनायाबो थारमाने जाहैबाय जानानै दा बेनिखायनो जों बुटनिफ्राय जादों होननानै जों हमना मोनो आरो दा बेखायनो बेसेबां दिन जाखो जानाया गथाय गामिथिनो दा किसुमान मानसि फायजोबनो हायाखैसो देसन दा मियाबो बे मेडिकेलनिफ्राय थांनानै किसुमान माबा हैदो बे सेलेन टेलेन हैनानैसो किसुमान माबा मोनदों बिनि आफाय सारमोना फायगोन होननायखाय बेयाव लिंबोजोब्बाय गथाय गामिनि माबाखौ दिग्लिपार गामिनि दा मा ट्रिटमेन्ट खालामगासिनो दं ट्रिटमेन्ट दा सेलेन होगासिनो दङ किसुमानखौ सेलेन होदो किसुमानखौ बिजि होदो किसुमानखौ उदै सानाय बायदिसिना मुलिखौ होबाय हादो दा किसुमान सिरियासखौ थारमाने बुंथ'दे गरसेयाव लांनांगोन हैगोन होननानै बुंदो आरो मा गामि दिगलिपारनि गानसब दिगलिपारनि দীঘলীপাৰ এৰিয়াত উত্তৰ প্ৰদেশত বিশ্বনাথ আন্ধ্ৰা দীঘলীপাৰ এৰিয়াত পূজা পালন হৈছিলে আৰু তাতে বুট মাহ লগতে খিচিৰিও খাইছিলে মানুহবিলাকে আৰু বুট মাহ খোৱাৰ পিছত শুক্ৰবাৰে অৰ্থাৎ 16 তাৰিখে ৰাতিৰ পৰা তেওঁলোকৰ বমি পায়খানা এনেকৈ আৰম্ভ হয় আৰু সেইখিনি খবৰ পোৱাৰ পিছত যোৱাকালি আমাৰ ষ্টাফে গৈ পেলাই ডক্টৰ সহকাৰে তাত গৈছে গৈ পেলাই আমাৰ মেডিকেল ষ্টাফ গৈ পেলাই তাত প্ৰাৰম্ভিক যিখিনি চিকিৎসা কৰিব পাৰে চেলেনৰ পৰা আদি কৰি যিখিনি দিব লগা হয় বা মেডিচিন যিখিনি দিব লগা হয় তাত 32জন লোকক ট্ৰিটমেণ্ট কৰে আৰু তেওঁক আছাৰ ছুপাৰভাইজন লগতে গাঁওবোৰৰ লগত কথা পাতি তেওঁলোকে কৈ থৈ আহিছিলে যে যদি পৰৱৰ্তী সময়ত যদি কণ্ট্ৰল নহয় তেতিয়াহ'লে হস্পিটেলৰ লগত যোগাযোগ কৰি মানুহখিনি আমি মেডিকেল ট্ৰিটমেণ্ট কৰিম সেই সম্পৰ্কে আজি যিখিনি দেখা গ'ল যে 32জন ট্ৰিটমেণ্ট কৰিছিল তাৰে কিছু সংখ্যকে ভাল পালে আৰু কিছু সংখ্যক নতুনকৈ কেছ হ'ল গতিকে তাৰে মুঠতে 52জন ৰোগী আজি ইয়াত আহিছে পুৰণা নতুন ৰোগী তাৰে প্ৰায় 20-22জনক আমি চেলাইন দিব লগা হৈছে আৰু বাকীখিনি সাময়িক ট্ৰিটমেণ্ট প্ৰাথমিক ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি ঘৰলৈ পঠাই দিছোঁ তাৰ এজন অকণমান চিৰিয়াছ আছে সেইজনক মই গৰিষ্ঠ চিকিৎসালয় চিফ্ট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ তাত যাবতীয় চিকিৎসাখিনি কৰিব পৰা যাব আমি পৰিস্থিতি অতি সোনকালে হাম কাটিব বুলি আশা ৰাখিছোঁ এইটো বুট মাহৰ পৰা হোৱা যেন লাগিছে বুট মাহবিলাক সহজে ধুই পেলাই লগতে পুৰণা বুট মাহ হয়তো আছিল তাত কিমানখিনি ইনচেক্টিয়া দিয়া আছে কোনো গম নাপায় গতিকে বুট নোধোৱাকৈ তেওঁলোকে দিয়াইছে গতিকে একেলগে সেইটোৰ পৰা হোৱা যেন লাগিছে আৰু আমি ইতিমধ্যে ডিষ্ট্ৰিক্ট অথৰিটিকো জনাইছোঁ ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা আমি সঁহাৰি দিছে তেওঁলোকে আমাৰ মেডিচিন যিখিনি পৰ্যাপ্ত লাগে আমাক দিছে আৰু জিলা আমাৰ প্ৰশাসনীয় বিষয়াসকলকো আমি জনাইছোঁ চাৰ্জৰ অফিচাৰকো আমি জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ MLA মহোদয় নিশ্চয় আহিব তেওঁ চুপাৰ হৈছোঁ গতিকে পৰৱৰ্তী সময়ত যদি কিবা অসুবিধা হয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ